বৰ্তমান পালোহি আমি সেই দুখীয়া মানুহ ঘৰৰ ভগা পাকঘৰটো। আৰু প্ৰথমতে চাই লওক, এইখিনিতে এটা আছে ঢেঁকী আৰু এইটো এটা চাগে ফিল্টাৰ হ'ব নিশ্চয়। আৰু এইখন দৰজা চক অৱস্থা পানী নাই। এইফালে মানে দৰজা চিট খাই আছে। আৰু লাহে লাহে আমি পাকঘৰটোৰ মাজলৈ সোমাই গৈছোঁ। ইয়াত নিশ্চয় কেইটামান ৰাখিছে, খৰি ৰাখিছে। আৰু এইফালে চাওক, এইফালে একদম মকৰা জাল পূৰা আৱৰি আছে দেখিছেনে? এইফালে মকৰা জাল আৱৰি আছে দেখিছেনে? আৰু এইফালে এয়া নিশ্চয় আপোনাৰ মানে ভগৱানক সেৱা কৰিবলৈ থাপনা। আৰু এইটো কিবা দেখিছোঁ, ইয়াত কি আছে চাওঁ ৰ'ব, ইয়াত কি আছে চাওঁ। এইটো খালী, একো নাই। এয়া হৈছে দুখীয়া মানুহৰ পাকঘৰ, আপোনালোকক মই দেখাই আছোঁ। এইটোত কিবা আছেনে? এইটোত খালী চব, একো নাই। যিটো খালী হৈ আছে এইটোত একো নাই। আৰু এইফালে থৈ দিয়া আছে কেৰাহী, আৰু এইফালে এইখনো কেৰাহী। তেনেকুৱা বিশেষ বস্তু নাই ইয়াত। আৰু এইটো এটা পাচি, এখন পিৰা, এইটো বটলত কিবা চাগে থৈছিলে, এইটো কিবা কিবি আছে নাজানো কি এইটো চাগে নিমখ থোৱা হ'ব। এইখন কাপোৰ মোচা, আৰু এইফালে নহৰু এফুটা দেখিছে। এইডাল হৈছে বেলনা মাৰি, এইডাল হৈছে ঘুটনি, আৰু ইয়াত অলপমান হালধি আছে। মানে একোৱেই বস্তু নাই। এইফালে মিঠাতেল খালী, ৰিফাইন তেল খালী। চাহপাত আছে নাই? আছে, অলপ চাহপাত অলপ আছে, এইটো খালী হৈ আছে তেওঁ বুলি। এখন ৰুটি বনোৱা টায়া, এইটোত খৰি অলপমান ভৰাইছে, এতিয়ালৈকে একো কাম কৰা নাই। এইটোত পানী আছে, গৰম পানী আছে। আৰু এইটো চাহ বনোৱা চচ, অৱস্থা চাওক চচৰ। আৰু এইকেইটা পানী থোৱা, এইটো চূণ থোৱা, আৰু ইয়াত পানী আছে। মানে এইবোৰ বস্তু নাই, অকল পানীহে আছে, অকল পানীহে ফুল আছে। এইখন আছে বস্তু। চাওক, আচলতে এটা দুখীয়া মানুহৰ পাকঘৰৰ অৱস্থা কেনেকুৱা। এইফালে চাই লওক, অৱস্থাই নাই। গোটেই ৰ'দ ওলাই থাকে, ৰ'দ তলত সোমাই থাকে। এইফালে মকৰা জাল, অৱস্থা নাই। মানে দেখিলে আপোনাৰ হাঁহি উঠিব। কিন্তু এইফালে কি আছে চাওক, এডাল মানে গাখীৰ থোৱা যায় আপোনাৰ গিলাচত, সেইডাল নামটো কি নাজানো, আপোনালোকে যদি জানে কমেণ্ট এটা কৰিব। আৰু এডাল বেলনা মাৰি। আৰু এই বস্তুটো দেখিছিলোঁ মই মানে তাঁত লগাওঁতে, এই বস্তুটো মানে ক'ৰবাত ইউজ কৰা হয়, মই ঠিক পাহৰিছোঁ তাৰ কাৰণে। আৰু এইটো গোসাঁই ঘৰ, যিহেতু আমি মনে মনে সোমাইছোঁ, গম নাপায় কোনো। এয়া চব দুখীয়া মানুহৰ পাকঘৰ। এতিয়া আচলতে যিমান দাম হৈছে নহয় আপোনাৰ বজাৰত, একোৱেই নাই। চব খালী দেখিছেনে? চব খালী। মই যদি এনেকৈ চব ৰিফাইন তেল খালী, মিঠাতেল খালী, চব খালী হৈ আছে। একোৱেই নাই, অৱস্থা একেবাৰে বেয়া দেখিছেনে? একেবাৰে খালী, একোৱেই নাই। এয়া হৈছে দুখীয়া মানুহৰ আচল পাকঘৰ। চাব আপোনালোকে, আৰু যিমান পাৰে সিমান আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।